ইমান যে এটা সুন্দৰ নাজাৰা আৰু আপোনালোকৰ আগত এই সুন্দৰ নাজাৰাটো শ্বেয়াৰ কৰিলোঁ আৰু চাই থাকিব ভিডিঅ'টো। হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এটা সৰু ভিডিঅ' বনাইছোঁ মই, আৰু আকাশৰ ওপৰৰ পৰা যেতিয়া সূৰ্য ডুবাৰ সময় হয় সেইখিনি সময়খিনি যে কিমান সুন্দৰ লাগে দেখিবৰ কাৰণে, আৰু এই ভিডিঅ'টো আপোনালোকৰ আগত কেনেকৈ শ্বেয়াৰ নকৰাকৈ থাকিব পাৰোঁ। গতিকে এখন শ্বেয়াৰ কৰিলেও আপোনালোকেও চাওক। কমচে কম 5000 মিটাৰ ওপৰৰ পৰা আমি যিহেতু গৈ আছোঁ, আৰু সেই গৈ থকা সময়খিনিত যিহেতু সন্ধিয়া 6:30 বাজিছে, আৰু 6:30 বজাত এইখিনি মানে বেলি যেতিয়া পৰো পৰো অৱস্থা হৈছে, ইমানেই এটা সুন্দৰ নাজাৰা হৈছে দেখিবৰ কাৰণে বহুত ভাল লাগিছে মানে। গতিকে মই আচলতে কেপচাৰ কৰা নাছিলোঁ, এইখিনি শ্ৰেয়া কেপচাৰ কৰিছে, মানে বহুত ভাল লাগিছে মোবাইলত সেইকাৰণে তুলি ৰাখিছিলে, আৰু সেইকাৰণে মই আপোনালোকৰ আগত অকণমান শ্বেয়াৰ কৰিলোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, আৰু চাই থাকক এতিয়া ভিডিঅ'টো আপুনি স্কিপ নকৰাকৈ। বহুত এটা সুন্দৰ নাজাৰা, আৰু বেলি ডুবাৰ পৰা এইখিনি, আৰু আকাশৰ মাজে মাজে ডাৱৰৰ মাজে, আকাশৰ ওপৰত মানে ডাৱৰৰ মাজে মাজে বহুত ধুনীয়া লাগিছে। একদম বহি যোৱা অৱস্থা মানে ৰাতি সন্ধিয়া টাইমটোত, আৰু এইখিনি সময়খিনি বহুতেই ধুনীয়া। চাই থাকক ভিডিঅ'টো।